Hello everyone, Assalamu alaikum. সকলোকে ৰমজান মোবাৰক। আশা কৰো সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো। কি দেখাইছো গম পাইছে নে? নাৰিকলৰ তেল। কৰবালৈ যাব ওলাইছো আজি। নাৰিকলৰ তেলটোৱে আজি লগাও মুখখনত। হেয়া আপোনালোকক দেখাইছো। বহুতখিনি দাগ নাইকিয়া হ'লেই একমাত্ৰ নাৰিকল তেলটো খুবেই ভাল হয়। চকত যাব ওলাইছো নিশ্চয় আপোনালোকে ভিডিঅটো শেষলৈকে চাই গলে গম পাব। মই কথা কোৱা নাই কিয়নো আমাৰ ঘৰৰ পিছফালে মিস্ত্ৰী কাম কৰি আছে। সো অলপ সাউন্ড হয়, হেহে কথা কোৱা নাই। আমি দুয়ো ওলাইছো এতিয়া বজাৰলৈ। মানুহজন মোক নিবই নিব, কিবা এটা আনিব কৈছো হে। সো মোকো লৈ যাব। মোৰ জীৱনৰ প্ৰধান সম্পদ আনিব ওলাইছো। আপোনালোকে নিশ্চয় ভিডিঅটো চালে গম পাব। আমাৰ দুয়ৰে বজাৰ কৰা হৈ গ'ল। এতিয়া টটোত উঠিলো ঘৰলৈ যাবলৈ। মই টটোত উঠি খুবেই ভাল পাওঁ। মোৰ নিচিনা আৰু কোনোবা আছে নেকি টটোত উঠি ভাল পোৱা? মই খুবেই ভাল পাওঁ এই টটোত উঠিবলৈ। সো বজাৰ কৰা হ'ল। মোৰ খুবেই ভাল লাগিছে মনটো আজি। কিবা এটা লম সদায় ভাবি আছিলো, সেয়েহে আজি লৈছো আৰু মনটো খুবেই শান্তি। আপোনালোকক ঘৰলৈ যাই নিশ্চয় দেখাম কি লৈছো। এয়া আমাৰ বজাৰ কৰা হ'ল। ইফালে দেখাইছো বুট তেল সদায় লাগে। সো আজি মই গৈছো আৰু যিখিনি লাগে গোটেইখিনি লৈ আহিছো। খুবেই ভাল লাগিছে যি লৈছো। আল্লাহৰ ৰহমতত যাতে সদায় যত্নৰে সদায় ভালদৰে পঢ়ি শুনি গোটেই জীৱনটো পাৰ কৰিব পাৰো। আপোনালোকৰ দোৱা আশীৰ্বাদ সদায় বিচাৰিছো। মই লৈছো এখন কোৰাণ শৰীফ। মিনিং কোৰাণ শৰীফখন মোৰ নাছিল। সো মই মিনিঙৰ বাবে কোৰাণ শৰীফখন লৈছো। সকলো সময়তে এনে পঢ়ি যাওঁ কিন্তু মিনিং আচলতে নাজানো। সেয়েহে এইবাৰ মিনিং কোৰাণ শৰীফখন লৈছো আৰু মিনিং জানিবৰ বাবেহে লৈছো। সো আপোনালোকৰ ৰহমত যাতে সদায় থাকে, সদায় ভালদৰে পঢ়িব পাৰো। এয়া ঘৰ আহি পালো আৰু ফটো এইবাৰহে কিটচেন ৰুম আহি পাইছো আৰু কান্দি কাম কৰিবলগীয়া মোৰ হৈছে কিয়নো সময় হাতত একেবাৰে নাই। ইফতাৰৰ যা যোগাৰ কেনেকে কৰিম যেন মই কান্দি যেন অস্থিৰ হৈছো। কি কৰিম কিয়নো দেহত অকণমানো হিম্মত নোহোৱা হৈ গৈছে। একেবাৰে বহুত দুৰ্বল লাগিছে কিয়নো বজাৰত ঘূৰিছো ন। সো একেবাৰে সময়ো নাই হাতত। কি কৰিম। এয়া মই ৰাতিপুৱা আলু কাটি ভালদৰে গৰম পানীত তিয়াই থৈছিলো কিয়নো এইবিলাক আলুত বহুত লেতেৰা ওলাই। সো ভালদৰে ধুই পখালি থৈছিলো। এইফালে আকৌ বুট তিয়াই থৈছিলো, বইল কৰিও থৈছিলো। এইফালে বুটখিনিও ৰেডি কৰি আছো। মই বুট বইল কৰি লওঁ প্ৰেছাৰ কুকাৰত। তাৰপিছত এনেদৰে তেল পিঁয়াজেৰে ভাজি লওঁ। আপোনালোকে কেনেকৈ খাই জনাবচোন। কিয়নো ৰজাৰ মানুহ সময়ৰ ওপৰত নিৰ্ধাৰণ কৰি আমি কাম কৰিবলগীয়া হয়। সো খুবেই দুৰ্বল লাগিছে। ঘৰত যেনেদৰে নহওক ইফতাৰ আজি কৰিম বাৰু, একো নাই, কিন্তু মছজিদলৈ পঠাম বাবেহে দৌৰা দৌৰি লাগিছে। মোৰ খুবেই বেয়া লাগিছে। সময় নাই, ইফালে দেহত শক্তিও নাই। সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব আৰু মই মছজিদৰ বাবে কেনেদৰে যোগাৰ কৰোঁ আপোনালোকে নিশ্চয় চাব। এয়া লৈছো মই কল কাটি লৈছো, আপেল কাটি লৈছো। ইফালে পোলাওখিনিও বনোৱা হ'ল, বুট ৰেডি কৰা হ'ল। সো মছজিদৰ বাবে এতিয়া ৰেডি কৰি আগতে দি পঠাওঁ কিয়নো সময় নাইয়ে হাতত। আমি যেনেদৰে নহওক আজি জল্দি কৰিম আৰু। সো ভিডিঅ'টো চাই যাব। ভাল লাগিলে লাইক শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈও নাপাহৰিব। এয়া বুট পোলাও কল
আপেল গোটেইখিনি কাটি লৈ ৰেডি কৰিছোঁ ধুই পখালি ভালদৰে। মছজিদলৈ পঠোৱাৰ বাবে বহুত বেছি সুখ অনুভৱ কৰোঁ যেতিয়া মছজিদলৈ পঠাব পাৰিম। আৰু অলপ চিম্পুল কৰি ভকা পিঠা বনাইছোঁ। নিশ্চয় আপোনালোকে বুজি পাইছে ভকা পিঠা দেখিছে। ভকা পিঠা বনাইছোঁ, এয়া মছজিদৰ বাবে ৰেডি কৰিছোঁ। আজি একেবাৰে চিম্পুল, কিয়নো কৈছোঁ ন বজাৰত গৈছোঁ আৰু সময় একেবাৰে নাছিল। আৰু মছজিদৰ বাবে এনেদৰে চিম্পুল কৰি আজি পঠোৱাৰ বাবে যা যোগাৰ কৰি লৈছোঁ। খুবেই ভাল লাগে যেতিয়া মছজিদলৈ পঠাওঁ। দুজন মানুহক খুৱাব পাৰিলে খুবেই যেন শান্তি অনুভৱ হয়। চ' ৰমজান মাহ সকলোৱে ভালদৰে ইফতাৰ কৰক। কি আনিছোঁ এয়া আপোনালোকক দেখাম। মই আনিছোঁ ক'লোৱে কোৰাণ শ্বৰীফ। আগতে কোৰাণ শ্বৰীফ লৈছোঁ, সেইখন কোৰাণ শ্বৰীফত মোৰ কোনো মিনিং নাছিল। সেয়েহে মই নতুন কৰি এখন কোৰাণ শ্বৰীফ লৈছোঁ। আপোনালোকক ঘৰত আহিহে দেখাম, কিয়নো দোকানত আকৌ কোৰাণ শ্বৰীফখনক ভিডিঅ' কৰা ভাল নালাগে। চ' মই ঘৰত আহিছোঁ আৰু আপোনালোকক কোৰাণ শ্বৰীফখন দেখাম। ধুনীয়া হয়, বহুত বেছি ভাল হয়, কিয়নো ইমান ধুনীয়াকৈ মিনিংসহ দিয়া আছে। চ' আপোনালোকক দেখাম, দেখিলে নিশ্চয় গম পাব। ভিডিঅ'টোৰ পৰা আজিলৈ বিদায় লৈছোঁ। আপোনালোকৰ দোৱা আৰু আশীৰ্বাদ আল্লাহৰ ৰহমতত সদায় যাতে ভালদৰে পঢ়ি যাব পাৰোঁ আৰু সযত্নৰে যাতে ৰাখিব পাৰোঁ, এয়ে মোৰ কোৰাণ শ্বৰীফ।